Hello guys, welcome back to my YouTube channel. আমি আজি গৈ আছো পৰশুৰাম কুণ্ড ওলাই আছো আৰু আমাৰ যাত্ৰাটো পুৰা 380 কিলোমিটাৰ মান দূৰত্ব হ'ব। এয়া নাড্ডা পুৰা গাড়ী চাফা কৰি আছে। যোৱাৰ আগতে পুৰা গাড়ীখন ধুনীয়াকৈ চাফ কৰি লৈছো আমি। আৰু এয়া আছে গাড়ী মালিক কাজু, গাড়ী চোটে মালিক। আৰু এইপিনে এখন নয়নমণি নাথ, তেখেতে পুৰা পানী মাৰি আছে গাড়ীত। আমি গোটেইকেইজনে একেটা অফিচতে কাম কৰোঁ, গতিকে ভাবি আছিলোঁ বহুত দিনৰ পৰা এটা লং জাৰ্ণিত যাম। গতিকে আজি ফাইনেলি যাবলৈ ওলাইছোঁ আৰু পৰশুৰাম কুণ্ড। প্ৰায় 5,000 মান টকা তেল ভৰাই লৈছোঁ। বঢ়িয়া। আমাৰ জাৰ্ণিটো প্ৰায় 700 কিলোমিটাৰমান হ'ব। আৰু যিমানখিনি ধৰে টেংকিত ভৰাইছোঁ, বাকীখিনি আমি গেলনত লৈছোঁ। কাৰণ জানো আমি ৰাতি হৈ গ'ল আমাৰ গাড়ী ধোৱা, পুৰা চিকচিকীয়া হৈ গ'ল, চাফা হৈ গ'ল। এতিয়া আমি বেগ চেগ ৰেডি কৰি পুৰা ৰখি আছোঁ যাবলৈ। ৰাতি 11টা বজাত যাত্ৰা আৰম্ভ কৰিম। ব'লা নাড্ডা, আৰু কিমান চাফা কৰিবা, ব'লা। এইফালে আমাৰ যাত্ৰাত সহযোগ কৰিব নয়ন, এইফালে আছে আমাৰ দত্তদা, এইফালে আছে আমাৰ কাজু, আৰু এইফালে আছে নাথদা, তাৰপৰা এইফালে সুনীল দা। সকলোখিনি দেখুৱাম, সহযোগ কৰিব, ভাল লাগিব। কৃষ্ণ গাড়ীত উঠিছোঁ, বাকী আমি ভগৱানক চিন্তি আহিছোঁ ওলাই। ভালে গ'লে পালেগৈ বহুত দূৰ। ড্ৰাইভাৰ চিটত আছে দত্তদা ভালকৈ চলাব। আমি ভগৱানৰ জেগালৈকে ওলাইছোঁ আৰু সকলো মানে আমি 6জন যাবলৈ বিচাৰিছোঁ। ভগৱানৰ জেগালৈকে গৈছোঁ আৰু ভালে যাতে আহি পাওঁহি আৰু। ধন্যবাদ। এইফালে আমাৰ নাড্ডা আছে। আমি ওলাইছোঁ আৰু দেই, বঢ়িয়া, চবেই চাব খালি। এইফালে আমাৰ এজন মোৰ ক'বলগীয়া একো নাই, ডক্টৰে মোক কথাখিনি বাকী এইফালে আমি আজি পৰশুৰাম কুণ্ড যাম। আৰু কৃষ্ণক চিন্তি এয়া হৈ গ'ল যাত্ৰা আৰম্ভ। আৰু আমি পালোহি আমি লখিমপুৰ দুৰ্গা মন্দিৰ। ইয়াতে এটা সকলোৱে সেৱা কৰি যাওঁ, যিহেতু ইমান দূৰ দীঘলীয়া যাত্ৰা। গতিকে হৈ গ'ল সেৱা লোৱা। এতিয়া আমি আকৌ যাত্ৰা আৰম্ভ কৰোঁ, চাই থাকোঁ। আৰু ৰাইজ, নাৰায়ণপুৰৰ পৰা আমি 130 কিলোমিটাৰ আহি ধেমাজি বগী নদী পালোহি। ইয়াতে অলপ চবৰে টোপনি লাগি আছেতো, অলপ চাহ খোৱা হৈছে, ৰিফ্ৰেছমেণ্ট। এইফালে এই চবেই চাহ খাই আছে, চানাৰ লগত চাহ খাই থকা হৈছে। আকৌ লগ পাম। আৰু ৰাইজ, আহি পাই গ'লোহি আমি বগীবিল ব্ৰিজ, বগীবিল দলং পাই গ'লোঁ। এয়াই বগীবিল দলং। পুৰা ইমান ভিৰ ভাৰ নাই, বৰ ধুনীয়া লাগিছে। ৰাইজে উৎপাত কৰিছে সেইফালে। প্ৰায় 3 বাজু হৈছে আৰু 3 বজাত পাইছোঁহি বগীবিল। কি ধুনীয়া বতাহ মাৰি আছে নদীত। আমি একদম ব্ৰহ্মপুত্ৰৰ মাজত আছোঁ। আমি ডিব্ৰুগড় চহৰত আছোঁ। ডিব্ৰুগড় চহৰতে ব্ৰহ্মপুত্ৰ হৈছে। ৰাতিপুৱা 4 বাজিছে। লাহে লাহে আহি আছোঁ। এতিয়াও বহুতো বাকী আছে, প্ৰায় 200 কিলোমিটাৰ আছে। গৈ থাকোঁ লাহে। গুড মৰ্ণিং ৰাইজ। আমি আহি ডিব্ৰুগড় জিলাতে আছোঁ বৰ্তমান। ইয়াতে গুড মৰ্ণিং হৈছে আৰু ৰাতিপুৱা হৈছে। চাহ বাগিচা চাই আহি আছোঁ। এতিয়া চাহ বাগিচা এতিয়া আমি তিনিচুকীয়া অভিমুখে গৈ আছোঁ। আৰু কিছু দূৰ আছে, যথেষ্ট প্ৰায় 200 কিলোমিটাৰ আছে। চাই থাকক। আৰু আমাৰ এজন ড্ৰাইভাৰে কিবা নিদ্ৰা কোলাত আশ্ৰয় লৈ আছে আৰু মুখত ৰুমাল বান্ধি লৈছে চকুত, যাতে লাইটে কোনো ডিষ্টাৰ্ব নকৰে। আৰু কাণত হেডফোন, গান শুনি আছে চাগে নিশ্চয়। আৰু এজনে বহুত কষ্ট কৰিছে দেই, বহুত চলাই আছে। তেখেতকো ৰেষ্ট দিয়া হ'ব বাৰু। আৰু এজন ড্ৰাইভাৰ খুৱাই পেলাই যেনে তেনে উঠাইছোঁ অকণমান। ময়ো আছোঁ বাৰু, চলাম লাহে লাহে।
আৰু পিছফালে এজন আছে, পিছফালে এইজন আটাইতকৈ কষ্ট কৰে। আৰু এখেতে কিবা কিবি কৈ আছে মোবাইলত। মই ভিডিঅ' কল কৰি আছোঁ। কেনেকুৱা লাগিছে আহি? মই একচুৱেলি বেলেগ টাইমত এইটো টাইমত খুব দূৰত পেচাব লাগি থাকে। মোৰো লাগি থাকে। আজি নাই কিন্তু। আজি এটা বেলেগ মুহূৰ্ত। কিন্তু আমি বহুত দিনৰ আশা পূৰণ হৈছে চবৰে। আমি ৰাতি 11 বজাৰ পৰা জাৰ্ণি কৰি আছোঁ। এতিয়ালৈ ৰাতি জাৰ্ণি কৰি কেনেকুৱা লাগিছে? বহুত ধুনীয়া লাগিছে। ভাল লাগিছে ন? মই একচুৱেলি মোৰ কেমেৰা অন কৰি আছোঁ। ধন্যবাদ। আৰু গাড়ীৰ গ্লাছ খুলি থোৱাৰ বাবে শব্দটো ভালকৈ নাহিল, মানে পূৰা হাৱা মাৰি আছিলেতো। তো জাৰ্ণিটো গোটেই মানে মুহূৰ্তখিনি আমি ধৰি ৰাখিছোঁ আৰু ইউটিউবত দি থ'ম, আগলৈ নিজে চাব পাৰিম। আৰু আমি আহি পাই গ'লোহি একেবাৰে পুৱাই ঢলা-শদিয়া দলং, মানে ডক্টৰ ভূপেন হাজৰিকা সেতু। আৰু ইয়াতে আমি ৰ'ম। কি ধুনীয়া ৰাস্তা চাওক, কি ধুনীয়া দলং, পৰিৱেশ চাব কি ধুনীয়া। ফাইনেলি পাই গ'লো সেই ঢলা-শদিয়া ব্ৰিজ। এয়া ঢলা-শদিয়া। কি সুন্দৰ, কি মজা। ইফালে নদী ব্ৰহ্মপুত্ৰ। খুব ধুনীয়া লাগিছে। ইফালে চবে ফটো লোৱা ব্যস্ত হৈ আছে, ভিডিঅ' কৰাত ব্যস্ত হৈ আছে। কেনেকুৱা লাগিছে নয়ন? এই স্বৰ্গত থকা নিচিনা পাইছোঁ। স্বৰ্গত থকা নিচিনা লাগিছে নে? এইফালে গৈ যেনেকৈ এই দলংখন নাইকিয়া হৈ গৈছে কুঁৱলীৰ মাজত, কি ধুনীয়া লাগিছে বস্তুটো দেখি, খুব ধুনীয়া লাগিছে। হৈ গ'ল ফটো লোৱা, এতিয়া আকৌ যাব লাগে। কেনেকুৱা লাগিছে পৰিৱেশবিলাক? কেনেকুৱা লাগিছে? আৰু এই আমি পালোহি তেজু অৰুণাচল প্ৰদেশ। আৰু ৰাইজ আমি আহি এখন নদী পালোঁ, গোটেই শিলৰ নদী এখন। পানী আছে নাই নাজানো, ইয়াতে ভাবিছোঁ গা ধুম। তো পানী যদি আছে ভাল লাগিব। অঁ ৰাইজ, পানীৰ শব্দ শুনক। ৰেডি হৈ গ'লোঁ গা ধুবৰ কাৰণে, এতিয়া গা ধুম পূৰা পাহাৰীয়া নদীত। এই এজন নামিছে, এই ভাই চম্ভালকে। এটা চাওক না, এটা চাওক। কি ধুনীয়া লাগিব। হৈ গ'ল আমাৰ গা ধোৱা, পূৰা এনজয় কৰিলোঁ, গা ধুলোঁ, সাঁতুৰিলোঁ। কেনেকুৱা লাগিল গা ধুই? কি মজা লাগিছে, বহুত আল্টিমেট ফিল এইটো। বাকী এতিয়া আমি যাওঁ, কিবা ভোকো লাগিছে, বহুত দেৰি হ'ল একো খোৱা নাই, 10:30 হ'ল। তো এতিয়া কিবা খাই আমি হেৰিয়ত যাম, পৰশুৰাম কুণ্ডত যাম। তো আমি ভাবিছিলোঁ বাটত কিবা পালে গা ধুম বুলি, বাট ইমান ধুনীয়া এটা প্লেচ পাই গ'লোঁ গা ধুবৰ কাৰণে, ইমান এনজয় কৰিলোঁ, ভবাই নাছিলোঁ এইটো কৰিম বুলি। বহুত ভাল লাগে। এখেত একদম সত্ৰাধিকাৰ হোৱাদি হৈ গৈছে, পৰশুৰাম কুণ্ডত যাব। আৰু ৰাইজ ফাইনেলি আমি পাইছোঁহি পৰশুকুণ্ড, কিন্তু জেগা পোৱাকৈ নাই, পাহাৰৰ ওপৰৰ পৰা দেখিছোঁ, আপোনালোকক দেখাই দিছোঁ চাওক। এয়াই হৈছে পৰশুকুণ্ড। মই দেখাই দিছোঁ অলপ জুম কৰি, এই দলংখনৰ পৰা অকণমান আগত
একজেক্টলি সেইখিনিয়ে পৰশুকুণ্ড বুলি কোৱা যায় মেপত চোৱা মতে গুগলত। বাকী আমি তালৈ গৈ দেখাম বাৰু ভালদৰে। এইখিনিৰ পৰা ভিউটো চাওক কি ধুনীয়া লাগিছে। ব'লক আমি একেবাৰে তলত গৈ চাম। আৰু এই যে তলত দেখিছে এইখনেই হৈছে ব্ৰহ্মপুত্ৰ, মানে এইখন অসমত ব্ৰহ্মপুত্ৰ বুলি কোৱা যায়। আৰু ৰাস্তা চাওক না, কি ৰাস্তা, অফ ৰোডিং। লাডাখ নগ'লেও হ'ব অফ ৰোডিং কৰিবৰ কাৰণে। এনেকুৱা ৰাস্তা কিমান তলত আছে চাওক, নদীখন কিমান তলত আছে। যদি অকণমান ইফাল সিফাল হয় নহয় একেবাৰে শেষ আৰু। ইয়াৰ ৰাস্তা চাওক কি ৰাস্তা। আৰু এই নদীখনতে পৰশুৰাম কুণ্ডটো আছে। আমি তালৈকে গৈ আছোঁ এতিয়া বৰ্তমান। কিছু দূৰ নামিব লাগিব তললৈ। গাইজ ফাইনেলি আমি পালোহি দিয়ক পৰশুৰাম কুণ্ড। এয়াই হৈছে এইফালে পৰশুৰাম কুণ্ড। আৰু এইফালে যাবলৈ হ'লে মন্দিৰ এইফালে আগতে আছে, আমি যাম বাৰু। বাকী এইফালৰ পৰা ভিউটো দেখুৱাই দিছোঁ অলপ। ফাইনেলি আমি আহি আছোঁ এতিয়া পৰশুৰাম কুণ্ডলৈ বুলি। আমি প্ৰথমে মন্দিৰত ধূপ চাকি জ্বলাই ল'ম, তাৰপিছত আমি কুণ্ডলৈ যাম। এটা বহুতো ওপৰলৈ উঠিব লাগিব মন্দিৰলৈ বুলি। চাই থাকক, দেখাই আছোঁ। মন্দিৰলৈ উঠি আহিছোঁ। বহুত ওপৰলৈ উঠিবলগীয়া হৈছে, ভাগৰ লাগি গৈছে বহুত ওপৰত। মন্দিৰত প্ৰথমে চাকি জ্বলাম, তাৰপিছত আমি কুণ্ডলৈ যাম, তাৰপিছত দেখাম। এতিয়া বহুত দূৰ ওপৰলৈ উঠি আকৌ এতিয়া তললৈ নামিছোঁ। বহুত কষ্ট হৈছে। কি মোবাইলত কি উঠিছে মই একো ধৰিব পৰা নাই, যিহেতু মোবাইল চাবলৈ সময় হোৱা নাই। কাৰণ কেলৈ, যদি অকণমান বেলেঞ্চ হেৰাই নহয় ক'ত পৰিমগৈ পাত্তা নাই, ইমানেই দ। আৰু ফাইনেলি আমি আহি পালোঁ এয়া পৰশুৰাম কুণ্ড। এয়া চাওক, এয়া হৈছে পৰশুৰাম কুণ্ড। কি পানী কি পাৱাৰ চাওক, ব্ৰহ্মপুত্ৰ পাৱাৰ। এয়া হৈছে চীনৰ পৰা বৈ অহা ব্ৰহ্মপুত্ৰ। এয়াই অসমত গৈ ব্ৰহ্মপুত্ৰ হৈছে এয়া পাৱাৰ। পানীৰ যি শব্দ, মোৰ শব্দ আপোনালোকে শুনিছে নাই মই নাজানো, কিন্তু মই পানীৰ শব্দত মই একোৱে শুনা নাই। আৰু মই কি গাইছোঁ মই নিজে ধৰিব পৰা নাই। এয়া চাওক এই পাৱাৰ চাওক, পানীৰ পাৱাৰ। এই কিমান ওপৰৰ পৰা নামি আহিব লাগে। এই বুঢ়া মানুহবিলাক কেনেকৈ আহে চিন্তাৰ বিষয়ে। ফাইনেলি বহুত দিনৰ মনৰ আশা পূৰ্ণ হ'ল, আহি পালোহি। যোৱা ৰাতি 11 বজাৰ পৰা এতিয়ালৈকে নন ষ্টপ জাৰ্ণি কৰি আহি এনেই পাইছোঁ। কিবা এটা যিটো সুখ পাইছে সেইটো বুজাব ন। এতিয়া পানীৰ মানে যিটো পাৱাৰ নহয় সেইটো চাই কিবা এটা ভাল লাগিছে। ইয়াত আহিলে বুজা যায় যে ব্ৰহ্মপুত্ৰত কিমান শক্তিশালী হ'ব পাৰে। আৰু ইয়াতে ভক্তবিলাকে আহি গা ধুৱে, গা ধুলে বোলে পাপ মোচন হয়। আমি বাৰু গা নাই ধোৱা। বাকী এতিয়া কিবা এটা খাই যাব লাগে, বহুত দেৰি হৈ গ'ল। ইয়াতে যিমান দেৰি থাকিলেও আচলতে আমনি নালাগে, পৰিৱেশটো খুব ধুনীয়া। এতিয়া যাওঁ বা